বিয়াৰ কণ্ডখন কি হ'ল স্যার দুইটা পৰিয়ালকে স্যার আঙুঠি বিলাইছো স্যার দিছ সিহঁতৰ এতিয়া কণ্ট্ৰল এতিয়া নাই আৰু এইবিলাক ঠিক আছে তো ঠিক আছে স্যার চব দিছতো সব স্যার আৰু কি আছিল আৰু এই ল'ৰাটো যে মেট্ৰিক যে ফেইল কৰিছিল 4 বাৰ স্যার তাকো স্যার কলম জাৰি দিছো আঙুঠি দি দিছো স্যার কি এতিয়া বৰ্তমান স্যার টপাৰ তাৰমানে কি বস্তুটো আমাৰ তাৰমানে বস্তুটো ফেমাছ হ'ব লাগে পুৰা আমাৰ কোম্পানীৰ নামটো ভাল হ'ব লাগে গম পাইছেনে হয় স্যার একবাৰ বাঙালী বাবা ক্ষমা কৰি আৰম্ভ কৰোঁ আৰু কৃষ্ণ বাঙালী বাবাই মেইন কৃষ্ণ স্যার অ 2 দিন মানৰ পৰা মই কথাটো লক্ষ্য কৰিছো কেনেহেন তাৰমানে স্যাৰ আমাৰ বস্তুগিলা নোহোৱা হৈ গৈছে চাবি একদম স্যাৰ টেবুলত এতিয়া বস্তু নাইয়ে স্যাৰ আমাৰ এতিয়া বাঙালী বাবা যেতিয়াকলে হাতত আছে সি কৈছি যে আমাৰ কোম্পানী 1 নম্বৰত যাবই স্যার এই কিন্তু আমাৰ স্যার বহুকেইটা কোম্পানীৰ সেই পিৰি গৈছে স্যার আজি কাৰাছি আজি স্যার এইটো স্যার এই নামটো কিছিল হেকেটা কোম্পানী হেকেটা স্যার স্যার এতে যি সুইজাৰলেণ্ডৰ গলি দি যায় যি সুইজাৰলেণ্ডৰ গলি আচ্ছা স্যার হিমেৰিত তলে দি সুইজাৰলেণ্ডৰ আচ্ছা হৈ যাব মই বাবা সুধি লওঁ সাইন কৰিব পাৰো না লণ্ডনৰ বাড়ি দি আচ্ছা আচ্ছা হৈ যাব লেটস এভৰিথিং ইজ ওকে নে নকে ওকে স্যার ওকে ওকে স্যার আচ্ছা আচ্ছা আমাৰ চাকৰি পোৱাৰ আঙুঠিবোৰ কিমান চলি আছে 1 मिनट হ'ব স্যার সুধি দিওঁ হেল্ল' ছোটু চৰকাৰী চাকৰি কি আঙুঠি মে কিমান লৈ আছে हाँ हाँ सरकारी चाकरी हाँ राम राम दादा 5200 दादा 5200 हाँ अच्छा अच्छा छोटू हाँ 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 मैं तो कॉलेज रहा हाँ मिगान का सेल्समैन हाँ ता सेल्समैन और बिजी आছিলে हाँ কোৱা কি কাম আছিল আচ্ছা বিকাশ বাবা আচ্ছা বাবা নমস্কাৰ কৃষ্ণ কৃষ্ণ বাবা পিয়াতো মোৰ পিয়াতো বাবা নমস্কাৰ কৃষ্ণ বাপৰে বাপ কৃষ্ণ আচ্ছা বাবা আমাৰ তো হেকাটা কোম্পানী এটা আছে হেকাটা কোম্পানী 22 তাৰিখে তানে সাইন কৰিব লাগে আপুনি তানে দিনবাৰ চাই মোক ঘটনাটো কৈ দিয়ক মানে কেনে ধৰণৰ কি হ'ব না 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 লাইনত আছো লাইনত একদম লাইনতে আছো আপুনি কৈ দিয়ক হ্যাঁ আচ্ছা এইটো প্ৰব্লেম একো নাই হৈ যাব অ'কে কৈ আছোঁ ৰ'ব এতিয়া কৈছোঁ আপুনি লাইনত থাকিবনে থাকিব ঠিক আছে আপুনি ৰ'ব অলপ কি আছিল ডেটটো কিমান আছিল 22 তাৰিখ ন 22 তাৰিখ ৰ'ব 1 মিনিট আপোনাৰ 22 তাৰিখে আপোনাৰ তাৰমানে যোনটো আপুনি কাম কৰিব যাব ঠিক আছে আপোনাৰ এতিয়া তাৰমানে আপোনাৰ ৰাহু আৰু কেতু দুইটাই তাৰমানে আপোনাৰ লক এৰা দিয়া নাই ঠিক আছে শনিটো আপোনাৰ আছে আগৰ পৰাই আপোনাকতো কৈছিল মই শনিৰ কাৰণে আপুনি যে মোক দিছিল যাবৰ পইচাটো দিছো কিন্তু শনিটো ন যাব ইচ্ছা কৰা নাই আপোনাৰ তাৰমানে ওচৰৰ পৰা গতিকে এতিয়া আপুনি শনি আৰু ৰাহুটো কালি আপোনাৰ গুছাবৰ কাৰণে এটা বিশেষ আপোনাক মই এটা বস্তু এটা দিম হেতু কৰাৰ পিছতে আপুনি কামটো কৰিব পাৰিব এনে আপোনাৰ টাইমটো আছে আবেলি 4টা বজাত আছে আৰু ঠিক আছে আপুনি এই কামটো কৰাৰ পিছত 4:30 মানত কৰিব পাৰিব হয় হয় হৈ যাব চিন্তা নাই এইবোৰ একাউণ্ট নম্বৰটো আছে নহয় মোৰ আপোনাৰ বেংকৰ একাউণ্টৰ নাম্বাৰ মানে মোৰ ঘৰৰ নাম্বাৰ কথাটো বুজা নাই একদম আৰু আমি কিমান দিয়ে বাৰু স্যার আমি লাখ টাকা দিলেও লস না কুটি যাও কুটি কুটি হৈ যাব স্যার টেনশন ল'ব নালাগে স্যার পুরা পতে লবা লাগবো মাল বেলেগ মাল আছে বাঙালি বাবা হৈ যাব কৃষ্ণ কৃষ্ণ একদম পুরা বাঙালি বাই মেইন আর আমি 1 নম্বৰত যাবাই লাগিব কোম্পানী পুরা স্যার পুরা লাগবা লাগবো তাক পুরা স্যার পয়সা হইছে রি পতে লবা লাগবো স্যার গুলাটি সাহেব আমাৰ কোম্পানী আজি 1 নম্বৰ ধজা আছে 1 নম্বৰ বেলেগ আৰু আমি আহিছো মোৰ পিয়াটো আছে লগত একদম ৰবা ফোন আহিছে একদম কি ক'ব আৰু বৰাদা একদম আজিৰ কোম্পানী আমাৰ আজি আৰু নাই আমাৰ স্যার আৰু না দেখে আমি সোমাও আৰু এই গেটতে আছে যাও আৰু আপোনালোক হ'ব পাৰ্টি কথা টেনচন ল'ব নালাগে আমাৰ সব হৈ যাব কোম্পানী আজি একদম আচ্ছা আচ্ছা ৰাখিছো একদম দে কি বা হয় আজি আজি একদম আমি প্ৰথম হমেম বাঙালী বাবা যিটো কৈছি একবাৰ সেৱা কৰা বাঙালী বাবা এতিয়া এনাউন্স কৰিব অলপ সময় মনত থাক আজিৰ সেলস কোম্পানীৰ সমূহ পৰীক্ষামূলক প্ৰতিযোগিতাসমূহ আমাৰ
ফলাফল আহি পৰিছে এই বছৰৰ শ্ৰেষ্ঠ চেলছ কোম্পানী হিচাপে খ্যাতি লাভ কৰিছে বিকাশ বাংগালী গ্ৰুপ অফ কোম্পানী ধন্যবাদ তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক আমাৰ যি নিয়ম অনুসৰি 400 কোটি পুৰস্কৃত কৰা হ'ল আৰু এই বছৰ তেওঁলোকে সকলো যি চেলছ কোম্পানীৰ কাৰ্যভাৰ গ্ৰহণ কৰিব প্ৰথম কোম্পানী হিচাপে ইয়াৰ আৰু আমি জনাব পাই সুখী হৈছোঁ যে তেওঁলোকে এই বছৰৰ আমাৰ ফালৰ পৰা মাহে মাহে ধনৰাশি লাভ কৰিব এই প্ৰতিযোগিতাৰ আৰু এটা ফলাফল ওলাইছে এই বছৰ একেবাৰে ফকতীয়া কোম্পানী হিচাপে বিবেচিত হৈছে মৃগাংক চেলছ কোম্পানী আমাৰ নিয়ম অনুসৰি তেওঁলোকে এই বছৰ সকলোতকৈ বেয়া কাম কৰিছে আৰু তেওঁলোকে মানুহক ঠগিছে বুলি আমি এখন কেছ পাইছোঁ তেওঁলোকক আমাৰ নিয়ম অনুসৰি তেওঁলোকৰ সকলো লাইসেন্স কাটি দিয়া হৈছে আৰু তেওঁলোকৰ সকলো পইচা আমাৰ ফাউণ্ডত জমা ৰাখিবলৈ অনুৰোধ কৰা হ'ল ধন্যবাদ বেংকৰ 1 টকাও নাই স্যাৰ কি প্ৰব্লেমটো কি সিহঁতৰ কোম্পানী নে কি আঙুঠি চাঙুঠিটো মানুহবিলাক মই বুজি পোৱা নাই কথা আমি স্যাৰ কোটি কোটি টকা সিহঁতক দিলো স্যাৰ আৰু কোম্পানী স্যাৰ দেখা নাই আমাৰ বেংকত বেংকত 1 টকা নাই বেংকত জিৰ' বেলেঞ্চ স্যাৰ না ঘটনাটো কি শান্তনু বন্ধু বিকাশ বন্ধু আমি এষ্ট্ৰলজিঙত বহুত মানুহ কৰিলোঁ দেই বহুত কষ্টৰ ফল কিন্তু কৰিলোঁ এইবোৰ ধেমালি নেকি আজি আমি এই বহুত কিমান বছৰ আমি এই ব্যৱসায় কৰিলোঁ বাংগালী কোম্পানী বোলে কিবা কিমান মানুহবোৰৰ বুৰ্বক চাচোন তই সাধাৰণ এইবিলাক বালি এইবিলাক কৰ আঙুঠি শিলগুটিকো মানুহে আজিকালি যুগত বিশ্বাস কৰে কলম জাৰে কাৰোবাৰ পৰীক্ষা ভাল হ'বলৈ মানুহবোৰ কিমান আজি হেৰিত আছে আমাৰ তাতে ক'বলৈ কি আছে আমাক দিছে আমি লৈছোঁ আমাক অপৰচুনিটি দিছে আমি লৈছো এইটো কোনোবা দিলেতো নলয় নলগাই নাথাকে ল'বই আৰু এইবোৰ আঙুঠিকে ভৱিষ্যত নিৰ্ণয় কৰিব নেকি যা এইবোৰ যা বল 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 যা ৰখি আছে কিবা বোলে মৃগাংক চেলছ কোম্পানী হাই ফ্ৰেণ্ডছ আহিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল চাই ভাল পাব বা ভাল নাপাব পাৰে কাৰণ এই ভিডিঅ'টোত আমি যি বস্তুবোৰ কৰিছোঁ আপোনালোকে কিছুমানে এই বস্তুটো বিশ্বাস কৰে কিছুমানে নকৰে আমি বিশ্বাস আপোনালোকক কৰিবলৈ হাক দিয়া নাই কিন্তু আপোনালোকে ভাবি চাওক বস্তুটো কি কৰি আছে আপোনালোকে বাকী আমাৰ এওঁ ক'ব মানে কেনেকুৱা কথা আজিকালি এইটো যিটো আমাৰ ঘটনা কৰিলোঁ সেই ঘটনাটোৰ কাৰণে বহুত ধৰণৰ ঘটনা ঘটিবলৈ ধৰিছে ধৰক হত্যা অসমীয়াক মাৰে ডাইনী হত্যা যেনেকুৱা অলপতে আমাৰ 2জন অসমীয়াক মাৰিলে এইবোৰ অন্ধবিশ্বাসৰ দ্বাৰাই হয় এই কিছুমান কথা ক'লে তো এইবিলাক মই ভাল পোৱা নাই বা আমাৰ টিমে ভাল পোৱা নাই সেইকাৰণে কৰিলোঁ এনেধৰণৰ ভিডিঅ' এটা চাওক আপোনালোকে নিজে শিক্ষিত হৈছে শিক্ষিতৰ দ্বাৰা কামবিলাক কৰক বাকী আমাৰ ভিডিঅ'টো পাৰে যিমান পাৰে শ্বেয়াৰ কৰক কিজানি কি দুই এটা মানুহ ভাল হৈ যায় এনেধৰণৰ কামৰ পৰা তো লাইক কৰক শ্বেয়াৰ কৰক আমাৰ ভিডিঅ'টোৰ এইখিনি তলতে আমাক ৰঙাকৈ এটা বটন আছে ছাবস্ক্ৰাইব বুলি সেইটো এখন টিপি বেয়াকৈ টিপক ক'লা কৰি দিয়ক উপায় নাই আৰু ক'লা কৰি পেলাই কাষত ঘণ্টাটো আছে সেইটো টিপি দিব যাতে আমি আহিলে আপোনালোকে গম পায় কথাটো বুজি পাইছে হয় আমাৰ এই ভিডিঅ'লৈ যাতে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে আমাৰ ওপৰতে দি থাকিব ধন্যবাদ